পিয়াজ পিয়াজ আধা কেজি একদম জুখি মানে ওয়েলকাম বেক টু মাই চেনেল আজি বহি আপোনালোকক মই এটা ভিডিঅ' দেখুৱাম এটা ৰেচিপি দেখুৱাম আচলতে মই আধা কেজি ছাগলী মাংস লৈছোঁ ছাগলী মাংসৰ লগত মানে আধা কেজি পিয়াজ সো সৰু এটা কেৰাহীত ধুনীয়াকৈ ৰান্ধিম মানে বনাম সো সিম্পল আমাৰ আসামিজ ৰেচিপি একদম নৰ্মেল ইয়াত কোনো বেছিকৈ মানে মছলা নাথাকিব বেলেগ মানে পেকেট মছলা সেইবোৰ নাথাকিব আদা থাকিব নহৰু থাকিব তাৰপিছত ধনিয়া আছে নহয় চলি ধনিয়া থাকিব তাৰপিছত আপোনালোকক দেখুৱাম মই কেনেকৈ চিম্পলকৈ কেনেকৈ মই বনাম মই নিজে বনাম চ' এই যিটো দেখি আছে এখন মোৰ ঘৰেই এই জাষ্ট নৰ্মেল ঘৰ বেয়া চেয়া নাপাব আৰু আপোনালোকক মই মোৰ ঘৰখন দেখুৱাইছোঁ লগতে মই কেনেকৈ কুক কৰোঁ ছাগলী মাংস আধা কেজি পিঁয়াজৰ লগত আপোনালোকক মই গোটেই দেখুৱাম লাষ্টলৈকে চাই থাকক চ' গাইজ ইয়াত তেল গৰম কৰিছোঁ অলমষ্ট হৈ গ'ল এতিয়া মই আপোনালোকক দেখুৱাম ছাগলী মাংস ৰাতিপুৱাই লোৱা সেইটো কাৰণে ৰাতিপুৱা লৈ থোৱাৰ কাৰণে মই এইখিনি হ'ল ছাগলী মাংস চ' ৰাতিপুৱা লৈ থোৱাৰ কাৰণে মই ইয়াত এতিয়া ৰাতিপুৱাই মই হালধি তেল আৰু নিমখ অকণমান দি পেলাই সানি থৈছোঁ মানে মেৰিনেশ্যন কৰি থৈছোঁ তাৰপিছত ইয়াত আছে পিঁয়াজ আপোনালোকক মই দেখুৱাইছোঁ এয়া হ'ল পিঁয়াজ আধা কেজি একদম জুখি মানে পিঁয়াজখিনি কটা হৈছে তাৰপিছত এতিয়া মই চিম্পল মানে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে কেনেকৈ কুক কৰিব লাগে গোটেইখিনি এতিয়া মই ধুনীয়াকৈ ভাজিম আপোনালোকে চাই থাকক লাষ্টলৈকে ভিডিঅ'টো চাব তাৰপিছত লাষ্টলৈকে চাব আৰু গাইজ কেনেকুৱা লাগে আপোনালোকে চাব চ' কেনেকৈ কুক কৰোঁ চ' আৰম্ভ কৰোঁ ভিডিঅ'টো চ' গাইজ দেখিছে তেল পকি গ'ল চ' এতিয়া দিম আমি পিঁয়াজখিনি দিম চাই থাকক অ' মাই গড আধা কেজি ছাগলী মাংসৰ লগত মাংস হেৰাই থাকিব যি দেখিছোঁ মই নিজে বনাইছোঁ চ' এতিয়া মই গোটেই পিঁয়াজখিনি পূৰা সম্পূৰ্ণভাৱে সিজিব দি ল'ম তাৰপিছতহে মই মানে ছাগলী মাংসটো দিম আপোনালোকক তেতিয়ালৈকে দেখুৱাম বাৰু মই চ' ভিডিঅ'টো শেষলৈকে চাব গাইজ চাই থাকক এতিয়া পিঁয়াজটো সিজিব দিছোঁ জুই জ্বলি আছে ধুনীয়াকৈ চ' গাইজ আপোনালোকে দেখি আছে পিঁয়াজ অলমষ্ট সিজি গ'ল ধুনীয়াকৈ এতিয়া মই ইয়াৰ ওপৰত দিম একদম স্লাইটলি নিমখ কালাৰ মানে ৰংটো যিটো ৰাতিৰ কথা ৰাতি হ'লে মানে আমি যিটো আমি ৰঙক মানে আমি বেলেগ ধৰণে কওঁ তাক ৰং বুলিয়ে কওঁ ৰাতি হ'লে মানে ক'ব নাপালে আপোনালোকৰ আগত কৈ দিছোঁ আমাৰ নিয়ম মতে মানে ৰাতি হ'লে ক'ব নাপায় নাম ল'ব নাপায় হালধি বুলি কয় হালধিক একচুৱেলি আমি ৰাতি কালাৰ বুলি কওঁ সকলোৱে সেইটো কথা জানে নাই মই নাজানো তথাপিও মানে আমাৰ যিটো নিয়ম তাৰ নিয়ম অনুসৰি আপোনালোকক মই ক'লোঁ কথাখিনি ধুনীয়াকৈ দেখিছে কেনেকুৱা লাগিছে গাইজ ধুনীয়া লাগিছেনে চ' তেল দিছোঁ ইয়াত 200 গ্ৰামমান তেল দিলোঁ 200 গ্ৰাম কমিব চাগে আপোনালোকে দেখিলে অলৰেডি 150 গ্ৰামমান হ'ব নেকি হয়তো চ' ইয়াত দিম মই স্লাইটলি নিমখ ডাইৰেক্ট হাতৰ পৰা উলিয়াইছোঁ দেই হাত চাত ধুই লোৱা আছিলে এয়া হ'ল নিমখ দিছোঁ স্লাইটলি যিহেতু মাংসটো দিয়া আছিলে সেইবাবে মই দিছোঁ স্লাইটলি নিমখ ৰং দিম মাংসটো ৰং সানা আছে আপোনালোকে দেখিছে নিশ্চয় চ' সেইবাবে মই ৰং স্লাইটলি দিম কমকৈ
একদম শেষত দিম আদা নহৰু জলকীয়া খুন্দি লৈ আৰু লগতে ধনিয়া দিম আপোনালোকে চাই থাকক ভিডিঅ'টো ইয়াক আৰু এতিয়া অকণমান ভালকে সিজিব দিলাম তাৰ পিছতেহে মই মাংস দিম চাই থাকক আপুনি শেষলৈকে চাই থাকক আপোনালোকে Oh my god, very nice. এনেকৈ আৰু অকণমান সিজিব দিলাম তাৰপিছত মাংস দিম সো গাইজ দেখিছে আপোনালোকে অলমোষ্ট পিঁয়াজ গোটেইখিনি সিজি গ'ল ধুনীয়াকৈ সো এতিয়া মই দিম ছাগলী মাংস চাই থাকক এইখিনি হ'ল মাংস এয়া দেখিছে ধুনীয়াকৈ দিছোঁ ইয়াত অলৰেডি কালাৰ আছিলে কাৰণে এনেকুৱা হৈছে কাৰণ মই ৰাতিপুৱা অলৰেডি মিক্স কৰি থৈছিলোঁ বুলি আপোনালোকক মই কৈছোঁ সো মাংস মানে পিঁয়াজৰ লগত মাংসখিনি মানে নেদেখাই হৈ গ'ল গোটেই পিঁয়াজে থাকি পেলালে দেখিছে মজা লাগিব গাইজ লাষ্টলৈকে চাই থাকক এতিয়া মই মিক্স কৰি দিছোঁ আৰু ধুনীয়াকৈ এতিয়া 10 মিনিটমান মই এনেকৈ ঢাকি থ'ম ধুনীয়াকৈ ঢাকিম আৰু 10 মিনিটৰ পিছতেহে মই অ'পেন কৰি আপোনালোকক মই দেখুৱাম সো গাইজ 10 মিনিট হৈ গ'ল এতিয়া মই খুলিম ধুনীয়াকৈ চাম কেনেকুৱা হৈছে কালাৰটো এখন হাতে মোবাইল এখন হাতে হেতাখন লৈছোঁ Oh my god, oh awesome কালাৰ কিন্তু মজা হৈছে অকণমান সাইডত জ্বলি যাব লাগে মজা লাগিব খাবলৈ ধুনীয়া হৈছে গাইজ এতিয়া দিম আদা নহৰু জলকীয়া কিমান দিছোঁ চব গাইজ এইখিনি আদা নহৰু জলকীয়া আছে ইয়াত আদা আছে নহৰু আছে সো ইয়াত অকণ পানী মিক্স কৰিছোঁ কিয় কাৰণে মানে আদা নহৰু জলকীয়াৰ ৰসে মানে পানীৰ লগত মিহলি হ'ব লাগে আৰু সেই ৰসখিনিয়ে মাংসৰ লগত মানে মাংসৰ প্ৰতিটো কোণে কোণে সোমাই যাব লাগে সেইবাবে মই পানী মিক্স কৰি লৈছোঁ আৰু এতিয়া মই ঢালিছোঁ চব ইয়াক সিজোৱা অলমষ্ট হৈ গ'ল এতিয়া 20 মিনিট more than 20 মিনিট 20 মিনিটতকৈ পাৰ হৈ গ'ল এতিয়া ইয়াক মই ধুনীয়াকৈ ঢাকি ৰাখিম আকৌ একদম কম পৰিমাণে পানী দিব লাগিব এতিয়া কম পৰিমাণে পানী দি পেলানি ইয়াক ধুনীয়াকৈ আকৌ সিজিবলৈ দিম জুইও জ্বলি আছে ধুনীয়াকৈ চব গাইজ এইটো একচুৱেলি সেমি গ্ৰেভি চিষ্টেমত হ'ব সো ইয়াৰ ৰসটো মানে ৰসৰ সোৱাদে মানে একদম যথেষ্ট সোৱাদ হ'ব লাগে সো ইয়াৰ ভিটামিনটো আমি পাব লাগে সো স্লাইটলি মই ৱাটাৰ ঢালিম পানী গৰম কৰি থোৱা পানী অকণমান স্লাইটলি ঢালিলোঁ সো ইয়াক এতিয়া আকৌ আৰু প্ৰপাৰকৈ খোৱালৈকে মানে এই যিটো আদা নহৰু তাৰ ৰসখিনিয়ে একদম মাংসৰ প্ৰতিটো কোণত সোমাই যোৱাকৈ সিজিব দিম এতিয়া ধুনীয়াকৈ বইল হ'ব দিম এইটো চব মাংসৰ পিচটো দেখুৱাইছোঁ কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব গোটেইখিনি কৰিব আকৌ ঢাকি দিওঁ এতিয়া 10 মিনিটৰ কাৰণে সো গাইজ এতিয়া অলমষ্ট ফাইনেলি 30 মিনিটমান হৈ গ'ল ইয়াক ধুনীয়াকৈ খুলিম ধুনীয়াকৈ এতিয়া ধনিয়াখিনি দিম অলমষ্ট হৈ গ'ল সিজি গ'ল সো এতিয়া আপোনালোকক মই দেখুৱাম লাষ্ট ফিনিচিং সো ইয়াক কেনেকৈ কৰিম কি কৰিম আপোনালোকক মই গোটেইখিনি দেখুৱাম লাষ্টলৈকে চক সো গাইজ কালাৰটো কেনেকুৱা লাগিছে গাইজ Oh my god ধুনীয়া নে কেনেকুৱা লাগিছে সো এতিয়া দিম
এতিয়া দিম আমি ধনিয়াখিনি এতিয়া হৈ গ'ল এতিয়া ইয়াক এতিয়া জুই চুই নুমুৱাই চ' ধনিয়াখিনি ধুনীয়াকৈ দিম চ' এইখিনি হ'ল ধনিয়া এইখিনি এতিয়া ধনিয়াখিনি দি পেলানি ধুনীয়াকৈ মানে ইয়াক ধুনীয়াকৈ দি লৈ এতিয়া ইয়াক 20 মিনিটমান ৰাখিম এতিয়া ঢাকি 20 মিনিটমান ঢাকি ৰখাৰ পিছতহে আমি খাম চ' গাইজ কেনে লাগিলে চাই ভিডিঅ'টো যদিহে ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখি আপোনালোকৰ আগত বিদায় মাগিছোঁ বাই বাই